আরে প্রবেশ মাঝে দেবী সরস্বতী আরে লয় লাখে আরে রাজানি ধর লোকে আরে রাম হরি রাম হরে রাম হরি রাম হরে রাম হরি রাম হরি মুলা সর্বজন হরে রাম হরি রাম হরি মুলা সর্বজন আই সরস্বতী আই সরস্বতী পিতা অভাগী সেৱা কৰিবা কহন আই পিতা পৃথিৱীত মহাপ্ৰলয় হ'বলৈ আৰু বেছি দিন নাই আই আই মোৰ পুত্ৰ নাৰদৰ কুচক্ৰান্তত পৰি পিতা লক্ষ্মীয়ে পৃথিৱীত এটা ভীষণ দৈত্য সৃষ্টি কৰিলে সেই দৈত্য এতিয়া পৃথিৱীৰ তল ওপৰ কৰি ফুৰিছে আই পিতা আৰু কি জানো আই আৰু কি পিতা সেই দৈত্যলৈ তোক বিয়া দিম বুলি লক্ষ্মীয়ে দৈত্যৰ আগত প্ৰতিজ্ঞা কৰিছে আই পিতা লক্ষ্মী বাৰু মোৰ ওপৰত কিয় হিংসা ভাৱ উদয় হ'ল মইতো লক্ষ্মীৰ ওচৰত কোনো দুখ কৰা নাই আৰু লক্ষ্মী এনে খুব কাৰ্যত ভগৱান বিষ্ণুৱে কিদৰে কৰিলে সমৰ্থন নাই আই বিষ্ণুৱে এই বিষয়ে একোকে নাজানে আই আমি তিনিওজনে মহাপ্ৰলয়ৰ বিষয়ে আলোচনা